অষ্টমাধ্যায় ঘোষা প্ৰণামী পুনু জন্ম ধন বোলে ধনঞ্জয় কাৰ জন্ম হুৱে কাৰ নহয়। প্ৰভু ভগৱন্তক প্ৰণাম কৰি পেলাই অৰ্জুনে কৈছে যে কাৰ জন্ম হয় কাৰ জন্ম নহয় কহিতে যদি যোগ্য হওঁ আমি চৰণে বন্ধু কহিও স্বামী যদি মই যোগ্য হওঁ কবৰ পোৱা তোমাৰ চৰণত কৈছো কমনে। কৃষ্ণে যে বুলন্ত শুনা মহাবল ব্ৰহ্মাত হন্তে হবে অমংগল। তেতিয়া প্ৰভু ভগৱন্তই কৈছে যে ব্ৰহ্মাৰ পৰা আৰম্ভ কৰি অমংগল হব। ব্ৰহ্মা হিমা কৰি যত আছয় সংসাৰে পৰি মৰে উপজয়। ব্ৰহ্মাকে আদি কৰি যিমান বিলাক জীৱ আছে জন্ম হব মৃত্যু হব। ব্ৰহ্মাই মানে আৰম্ভ। অশ্বমেঘ যজ্ঞ কৰি পূৰ্বত এহিহে থাক সত্য লোকত। অশ্বমেঘ ঘোঁৰা যজ্ঞ কৰি পেলাই পূৰ্বত যিবিলাক সেইবিলাকে সত্য লোকত থাকিব পাৰি। যেবে আহি যেবে প্ৰলয় দিন প্ৰকৃতি হবে হোৱে লীন। যেতিয়া আহিব প্ৰলয় এই প্ৰলয় অহাৰ টাইমতে লীন হৈ যাব, শেষ হৈ যাব। সমস্ত লোকক বান্ধে তিনি গুণে গুণ ইচ্ছায়ে কৰ্ম কৰে আপোনে। তিনিটা গুণত বান্ধ খাই আছে জীৱবিলাক, যেনেকে হতৰজ তময় তিনিটা গুণত বান্ধ খাই আছে। সেই হতৰজ গুণৰ ভিতৰত যোনে যেনেকে কৰ্ম কৰিছে তাৰ সেই অনুসৰিহে হব। এহন গৰুৰ বান্ধিয়া নাকে জৰি দিয়া ফুৰাৱে পাক। মানুহে কি কৰে ডাঙৰ ডাঙৰ গৰু বিলাক বা ম'হ বিলাক নাকত জৰি লগাই পেলাই মাথাত বান্ধি দিয়ে, কাৰণ সেইটো চম্ভালিব নোৱাৰাৰ কাৰণে কি কৰিব, যেতিয়া মানে নাকত ৰছীডাল লগাই দিব যি পাকে ঘূৰাব পাৰে সেই পাকে ঘূৰাই লৈ যাব পাৰে। চাবৰ জংগম যত সংসাৰৰ হবে পৰিধান বৈশ্যৰ আমাৰ। ভাল বেয়া ওখৰ চাপৰ চব মানে বৈশ্য আমাৰ মায়াত বন্দী হৈ আছে সকলো জীৱ। কিন্তু তাত কথাও আছে এখানি মোৰ উপশাক যে গুণা গোলা জ্ঞানী। তাত কিন্তু এটা কথা আছে, কথাটো কি যিজনে মোক উপহাস কৰে সেইজনেই জ্ঞানী বুলি কৈছে। ক্ৰমে মুক্তি ভোগ বুঞ্জিয়া শেষ যেন গোলা জ্ঞানী সত্য লোকে বাস। যিবিলাক ক্ৰমে লাহে লাহে মুক্তি শেষ কৰি শেষত তেওঁ সেইজনেই জ্ঞানী আৰু সত্য লোকত বাস কৰে। জ্ঞানী একেদিনাই নহয়, সুখী একেদিনাই নহয়, লাহে লাহে বুলি কৈছে। যেবে আহি কালে প্ৰলয় পায়, যেতিয়া কালে আহি প্ৰলয় হব, কাল মানে সময়ত যেতিয়া প্ৰলয় হব, আনন্দে তৰি ঈশ্বৰক পায়। সেইজন যিজন জ্ঞানী হয়, বুদ্ধি হয়, সত্যবাদী হয়, সত হয়, তেওঁক মানে কালে একো প্ৰভাৱ পেলাব নোৱাৰে, তেওঁ আনন্দত তৰি গুচি যাব। মায়াৰ অধীন নহয় জ্ঞানী এতেনেৰে পদ আনন্দ জানি। তেওঁ যিজন জ্ঞানী হয়, সত হয়, শুদ্ধ হয়, তেওঁক মায়াৰ বেৰি ৰাখিব নোৱাৰে, আবদ্ধ কৰি ৰাখিব নোৱাৰে। তেওঁ জ্ঞানী হয়, তেওঁ আনন্দৰ বাহিৰে অন্য একো নাজানে। শুনিও কুহকি কাল যেন থান ব্ৰহ্মা কহু আয়ুষ প্ৰমাণ। সেই সখী তুমি শুনা, ব্ৰহ্মাৰ আয়ুষৰ বিষয়ে কম, তাৰ প্ৰমাণ কম। যাক পৰমাণু বুলিয় কয় চকুৰ মন গোচৰ নয়। যাক প্ৰমাণক চকুৰে চাব নোৱাৰে। দুয়ো অনুপলে বৈলে এক
দুই অনু পলে এক একক হয়। অনু বুলি তাকে কহে সৰ্বত্ৰয়, সকলোৱে মানে তাকে অনু বুলি কয়। সূৰ্য ৰশ্মি লাগি কুণ্ডাক্ষয় জালে, অতি সূক্ষ্ম ৰূপ উৰিয়া চলে। যেনেকে আমি ৰাতিপুৱা সূৰ্য পোহৰটো যেতিয়া ওলাই ফটফটীয়া হৈ থাকে, যদি আগৰ দিনৰ বাঁহৰ বেৰ আজিকালি খিৰিকী ফাঁক দি পেলাই এটা সূৰ্য ৰশ্মি আহে, সেই সূৰ্য ৰশ্মিটো ধৰিব পাৰি কিমান সৰু সৰু সূক্ষ্ম কণা উৰি ফুৰে। ৰবিৰ উদয় বেলাত দেখি অনুপ্ৰমাণ কহিলো কি, যেতিয়া সূৰ্য উদয় সেই টাইমত সেই তাৰ প্ৰমাণ পাবা। তিনি অনু মিলি একক হয়, তিনিটা অনু মিলি একক হয়। ত্ৰেহৰেণু বুলি তাহাক কয়, এইবিলাক তাহাৰ ৰাণী এইবিলাকে ৰেণু বুলি কয়। তিনি এত্ৰহে ৰেণু হোৱাই এক, তুতি নাম তাৰ জানা প্ৰত্যেক। শতকে তুতি এক ঠাই হয়, সেইবিলাক শেষ কৰি পেলাই একে ঠাইত হ'ব। তাৰ বেদ নাম জানা নিশ্চয়, তিনি ভেদ মিলি একত্ৰ হয়, তিনি ভেদ মিলি পেলাই একত্ৰিত হয়। এই খানি কাল বুলি কয়, এইটো কাল বুলি কয়। একত্ৰ ভলে সেই তিনি ভাগ, নিমিকে বুলিয়া কয় তাক। সেইবিলাক গোট খাই পেলাই এক নিমিষ বুলি কওঁ আমি। তিনি নিমিষে হয় যুগ, ক্ষণ বুলি তাকে কয় লোক। পঞ্চম ক্ষণ মিলি কহিলো নিষ্ঠা, তাহাৰ নাম জানিবা কাষ্টা। পঞ্চক্ষণ মিলি পেলাই কহিলো নিষ্ঠা, তাৰমানে একো উপায় নাই, তাক জানিবা সেইটো কাষ্টা। পঞ্চম কাষ্টায়ে জানিবা হাৰ, স্বৰূপ জানা লঘু নাম তাৰ। পঞ্চমৰ লঘু নাৰিকায়েক, দণ্ডু তাক বোলা জানা প্ৰত্যেক। দুয়ো দণ্ড মিলি এক প্ৰস্তুত, দুই দণ্ড মিলি এটা প্ৰস্তুত হয়। তাহাৰ জানিবা এক মুহূৰ্ত, দুই দণ্ড মিলি এটা প্ৰস্তুত হয়, তাৰ নাম মুহূৰ্ত বুলি কয়। চাৰি মুহূৰ্তে হয় যাম, তাহাৰো জানিবা পোহৰ নাম। পোহৰ কটু ছয় হাত দ্বাৰে, ক্ষয় বৃদ্ধি হেতু টুটয় বাহে। যেবে বোলা আঠ দণ্ড পহৰ, আঠটা দণ্ড এটা পহৰ হয়। দুয়ো দণ্ড ভৈলে সন্ধিয়া ভিতৰ, দুইটা দণ্ড সন্ধ্যাৰ ভিতৰত পৰে। চাৰি পহৰে দিন গোট মাত্ৰ, চাৰিটা পহৰত দিনটো হয়, এটা দিন হয়। ৰাতিপুৱা 6টাৰ পৰা গধূলি 6টালৈ 4টা ভাগত ভাগ কৰিছে। 6টাৰ পৰা 9টালৈ, 9টাৰ পৰা 12টালৈ, 12টাৰ পৰা 3টালৈ, 3টাৰ পৰা 6টালৈ, 4টা ভাগত ভাগ কৰিছে, এইটো পহৰ। পহৰ আঠে হুৱে একো ৰাত্ৰ, 8টা পহৰে মানে এটা ৰাতি হয়, দিনৰ ৰাতি হয়। এমতে দিন ৰাতি লেখি নাই, 15 দিনে এক পক্ষ হয়, 15 দিনত এটা পক্ষ হ'ব। মাহৰ হুৱে দুয়ো পক্ষ ভিতৰ, 12 মাহে হুৱে এক বছৰ, দুই পক্ষই এমাহ হয়, 12 মাহে এবছৰ হয়। দেৱ মনুষ্যৰ বছৰ ভিন্ন, দেৱতা আৰু মানুহৰ বছৰটো ভিন্ন ভাগ আছে। মনুষ্যৰ বছৰে পিতিৰ এদিন,
মানুহৰ যদি এবছৰ পিতৃলোকসকলৰ এবছৰটোকে এদিন হয়। এমতে লেখিবা পিতৃৰ বছৰ, এনেকৈ লিখিব লাগিব। এবছৰ হলে তেওঁলোকৰ এটা দিন হয়। যেনেকে আমি আমাৰ পিতৃ অকৰি পুৰুষসকলক আমি বছৰত এবাৰ আমি যেনেকে সকাম নিকাম পাতো, সকাম নিকাম পাতি এবছৰ পিতৃ মাতি পূজা দিব লাগে, সকাম নিকাম কৰিব লাগে। তেনেকে তেওঁলোকৰ এদিন হয়। যেনেকে আমি ৰাতিপুৱা গধূলি সদায় খাওঁ, তেওঁলোকৰ এবছৰত এদিন খায়। তেবে কদিন হুৱে দেৱ, তেতিয়া দেৱতা হলে এদিন হয়। এমতে লেখি 4 যুগ পায়, এনেকৈ 4টা যুগ হয়। সত্য যুগে যে মনুষ্যৰ আয়ু, সত্য দাপত এটা যে কলি, চতু যুগ মাতে ইয়াক বুলি। 4টা যুগেই ইয়াকে কয়। এতিয়াৰ পৰা অনুপ্ৰমাণৰ পৰা যিমানখিনি কৈ আহিছে সেইবিলাক ব্ৰহ্মাৰ আয়ুস কিমান সেইবিলাকক কৈছে। সেইবিলাকক ধৰি পেলাই ব্ৰহ্মাৰ আয়ুসৰ বিষয়ে কৈ আছে বৰ্তমানলৈকে। আৰু কবলৈ বাকী আছে ব্ৰহ্মাৰ আয়ুস কিমান। এমতে লিখি 4 যুগ পায়, সত্য যুগে যে মনুষ্যৰ আয়ু, সত্য যুগত মানুহৰ আয়ুস কিমান। সত্য দাপত এটা কলি যে কলি, সত্য দাপৰ আৰু তেতা কলি, চতু যুগে মাত্ৰ ইহাক বুলি। 4 যুগ ইয়াকেই বুলি কয়। 4 যুগ মিলাই লেখিব এক, 4টা যুগ মিলাই এক বুলি লিখিব লাগে। এমতে লেখিলে যুগৰ ৰহস্যক, যুগৰ ৰহস্য এনেকৈ লিখে। 1000 যুগ দিন গোটা হয় জানা, আৰু 1000 যুগ ৰাতি কমানা। 1000 যুগে এটা দিন হয়। কাৰ হয়? ব্ৰহ্মাৰ হয়। আৰু 1000 যুগে এটা ৰাতি জানিব লাগে। 1002 যুগ বহি গলা, ব্ৰহ্মাৰ তেবে আহোৰাত্ৰ ভৈলা। 1000 যুগে এটা দিন হয়, 1000 যুগে এটা ৰাতি হয়, আৰু 2000 যুগ বহি গলে তাতে 2000 যুগ হব। ব্ৰহ্মাৰ তেবে আহোৰাতি ভৈলা, তেতিয়া আধা ৰাতি হব বুলিছে ব্ৰহ্মাৰ। আমাৰ যেনেকে দিন ৰাতিটো 24 ঘণ্টা, দিনটো 24 ঘণ্টা মিলাই পেলাই 12 ঘণ্টা 24 ঘণ্টা মিলাই এটা দিন হয়। ব্ৰহ্মা 1000 যুগ হলেহে এটা দিন হব, 1000 যুগ হলেহে এটা ৰাতি হব। তেনেকে 2টা যুগ মিলাই তেতিয়াহে আধা ৰাতি হব ব্ৰহ্মাৰ দিন গোট অৱসানে, যেতিয়া ব্ৰহ্মাৰ এটা দিন পাৰ হৈ যাব। প্ৰলয় হোৱে 3 লোক, সেই টাইমত যেতিয়া এটা দিন পাৰ হৈ যাব ব্ৰহ্মাৰ যেতিয়া প্ৰলয় হব। সৰ্বলোক সৰ্বলোক গোলোক বাকী, ভৱলোক ভাবি থকা, ভূলোক পৃথিৱীত থকা, ব্ৰহ্মাৰ দিনত যায় নিবাকি। এনেকৈ ব্ৰহ্মাৰ দিন পাৰ হৈ গৈছে। দিনত মায়াহতে ব্যক্ত হয়, দিনত মায়া হৈ ব্যক্ত হৈ দেখা দিয়ে। পুনু ৰাতি ভৈলে মিলয় প্ৰলয়, দিনত হলে এনেকেই থাকিব, আৰু ৰাতি হলে প্ৰলয় হব। মায়াহতে আহে মায়াকে যায়, ক্ষণিকো নাহিকে স্বচ্ছ উপায়। মায়া আহে আৰু মায়া যায়, তাৰ নিজৰ ক্ষণিকো নিজৰ উপায় নাথাকে। মৰে উপজয় উপজীয় মৰে, সংসাৰ চক্ৰত ভ্ৰমিয়া ফুৰে। এতিয়া ইমান পৰ্যন্ত যিমানখিনি কৈ আছে প্ৰভু ব্ৰহ্মাৰ দিন ৰাতি কিমান তেওঁ আয়ুস, সকলো সমস্ত কথাখিনি কৈছে ইয়াত। কাৰণ মায়া যত জগতৰ, মায়াৰ কাৰণে ইটো ঈশ্বৰ। মায়া নাথাকিলে ঈশ্বৰ নাথাকে বুলি, মায়াৰ কাৰণে ঈশ্বৰ থাকে। মায়াৰ লগত আহিব তেতিয়াহে ঈশ্বৰ থাকিব, মায়া নহলে একো কাম নহয়। যাৰ দৃষ্টে হুৱে সৃষ্টিৰ প্ৰলয়, যাৰ
হেৱা গুছে সংসাৰৰ ভয়। তেওঁ প্ৰভু ভগৱন্ত যেতিয়া দৃষ্টি চকু পৰিব যিফালে চাব তেতিয়া প্ৰলয় হ'ব। তেওঁ যদি সেৱা থাকিব সেই সংসাৰৰ পৰা সংসাৰত একো ভয় কৰিব দৰকাৰ নাই, তাৰমানে অভয় হৈ থাকিব পাৰে। অবৈত ঈশ্বৰ পৰম প্ৰতি যাক পাইলে নাহি পুনাৰ বৃত্তি। তেওঁ একো নকয়, তেওঁ অবৈত ঈশ্বৰ পৰম প্ৰতি আমাৰ স্বামী হয়, তেওঁ একো নকয়, তেওঁক পালে কোনো প্ৰচাৰ কৰা কথা থাকিবই নোৱাৰে। পুৰুষ বুলিয়া কয় যাক অন্য ভক্তিয়ে ভজিও তাক। কাক পুৰুষ বুলি কয়? পুৰুষ ভগৱন্তহে পুৰুষ। আমি মতা হলো বুলি আমি পুৰুষ নহয়, আমি প্ৰকৃতি স্বৰূপ মাইকী লিখিয়া, আমাৰ একো অস্তিত্ব নাই। সমস্ত জগত যাহাৰ স্থিতি মণি যে আশ্ৰয় গাঁঠি। যেনেকে এডাল সূতাত মণিবিলাক গাঁঠি যেতিয়া থব নোৱাৰে, এই সূতাডাল যেতিয়ালৈকে নিচিঙে মণিডাল স্থিতি হৈ থাকিব, ৰৈ থাকিব। যদি সূতাডাল ছিঙি যায় তেতিয়া মানে মণিবিলাক ফান ফান হৈ সৰি পৰিব। আমি তেনেকুৱা মানে, আমি মণি সূতা নহয়, সূতাডাল প্ৰভু ভগৱন্ত। তেওঁ যেনি ইচ্ছা কৰিব তেনি আমাক লৈ যাব পাৰিব। কহু ই তিনি লোক ভক্তি বিনে আনে নাপায় মোক। এই তিনিটা ৰহস্য আছে, যি ৰহস্য নহয় কিন্তু ভক্তি নহলে মোক নাপায়। মৰণ কালে যাৰ যেন ভাৱ তাৰ ভেদ কহু শুনা পাণ্ডৱৰ। মৰণৰ কালত যাৰ যেনেকুৱা ভাৱ, সেই ভাৱ অনুসাৰে কম শুনিবা পাণ্ডৱ। অৰ্জুনক কৈছে, কোন কালে মৰি সংসাৰে যায়, কোন কালে হৰি মুক্তি পায়। কোন কালত মৰিলে মানে সংসাৰ এই জন্ম হব লাগিব, মৃত্যু হব লাগিব। কোন কালত মৰিলে হৰি মুক্তি পাব, কাল মানে সময়ৰ কথা কৈছে দেই। যি গোট উত্তৰ অয়ন বোলে তাতে মৰি মুক্ত সকলে। যিটো নাম উত্তৰ অয়ন বোলে তাত মৰিলে মানে মুক্তি পায়। দক্ষিণ অয়নে মৰণ যত যোগী বৈলে নেৰে সংসাৰ হাত। দক্ষিণ অয়নত যদি মৃত্যু হয়, যদি যোগী হয়, এই সংসাৰ হাত হাৰিব নোৱাৰে। জন্ম হব লাগে, মৃত্যু হব লাগে, জন্ম হব লাগে, মৃত্যু হব লাগে। ইহাৰ নিৰ্ণয় কহিবু কত প্ৰবৃত্তি নিবৃত্তি দুগুটা পথ। ইয়াৰ নিৰ্ণয় আমি কিমান কম, তথাপিও ভাল বেয়া দুটা পথ। যি পুনু ভজয় ঈশ্বৰ পাৱে প্ৰবৃত্তি নিবৃত্তি দুয়োকো এৰাৱে। যদি ঈশ্বৰক ভজে তেওঁ ভাল বেয়া তাৰ দুটা ৰাস্তা নাই বোলে, দুইটা এৰি যাব পাৰিব। যিজনো মানে হত শুদ্ধ মানুহ নৰ তেওঁ ভাল বেয়া কবলৈ একো হেৰি নাই। হবে এৰি ভৈলা হৰণ এক বিধি নিষেধ দুয়ো এৰিব এক। বাধা বিঘিনি থাকিব নোৱাৰে যিজন হত শুদ্ধ আৰু সত্য। উত্তৰ দক্ষিণ কহিলো যত ভক্তৰ পুনু নাহি দুয়ো পথ। উত্তৰায়ণ আৰু দক্ষিণায়নৰ কথা কলো এতিয়া অৰ্জুন তোমাক, কিন্তু যিজন ভক্ত হয়, হৰি ভক্ত হয়, তেওঁ উত্তৰায়ণ আৰু দক্ষিণায়নৰ কথা তাত আহিবই নোৱাৰে। সকাম নিষ্কাম দুয়ো গোটা কৰ্ম শুনি এবে যাৰ জীয় ধৰ্ম। যাৰ সকাম নিষ্কাম যাৰ যেনেকুৱা কৰ্ম আছে তেনেকুৱাই ধৰ্ম হব, কৰ্ম হব। স্বৰ্গ ভোগ ভোজে সকামী পন্থী। সকামী মানে আশাবাদী বুলি কয় দেই, যিবিলাক আশাবাদী হয় তেওঁ স্বৰ্গত যাব। নিষ্কামে পাৱই ক্ৰমে মুকুতি। স্বৰ্গত যাব, স্বৰ্গত গৈ যিমানখিনি পাপ আছিলে সিমানখিনি স্বৰ্গত থাকিব, তাৰপিছত আকৌ পপীয়া তৰা হৈ পেলাই তললৈ খহি আহিব লাগিব। উত্তৰ দক্ষিণ দুয়ো অয়ন শুনা কহো যাৰ লক্ষণ
দুইটা উত্তৰায়ণ দক্ষিণায়নৰ বিষয়ে কলো, যাৰ যেনেকুৱা কৰ্ম লক্ষণ। উত্তৰ অয়ন হুৱে ক্ষণাকে গয়া, উত্তৰায়ণ যেনেকে মানে হিচাপ কৰি থোৱা আছে, এক শুক্ল পক্ষ তাহাত দিয়া, এটা শুক্ল পক্ষ তাকে জানিব লাগে। অগ্নি জ্যোতি প্ৰকাশয় যেনি, সেই পন্থে চলে ব্ৰহ্মবিদ জ্ঞানী। য'ত অগ্নি ৰশ্মিটো পোহৰটো প্ৰকাশিত যিটো দিশত যায়, সেই পন্থে ব্ৰহ্মবিদ মানে জীৱক চিনি পোৱা যিবিলাক মানে জ্ঞানী হয়, সেই পন্থতে চলিব। উত্তৰ শুক্ল পক্ষ দিবা অভিমানী, তাহাৰ অধিদাস্তা দেৱতা তিনি। উত্তৰ শুক্ল পক্ষটোৰ দিন শুক্ল খুব শীতল অভিমানী, তাৰ অধিকাৰী দেৱতা তিনিজন আছে। ইহাতে যোগী কৰয় তনু ত্যাগ, তেবে হে হুয় মুখ্য প্ৰভাগৰ। এই যোগীজনৰ পুত্ৰ যদি ত্যাগ হৈ যায়, তেনেকৈ মুখ্য ভাগ পাব। দক্ষিণ অয়ন যি গোট বোলে, সকামী কৰ্মী সেই পন্থে চলে। দক্ষিণ অয়নত যিবিলাক যায়, তেওঁলোকক আশাবাদী মানে তেওঁ সীমা নাই আৰু, পাপৰ পৰা ধৰি পেলাই যিমানখিনি আছে সকামী, তেওঁ ভাল কাম কৰি যোৱা নহয় দক্ষিণত, খুব বেয়া কাম কৰাবিলাকে দক্ষিণ অয়নত যায়। ইটো 6 মাহ পথ প্ৰবৃত্তি, কৃষ্ণ পক্ষ যে অন্ধকাৰ ৰাতি। এই 6টা মাহ হৈছে কি ভাল কৃষ্ণ পক্ষ। কৃষ্ণ পক্ষটো আন্ধাৰ আৰু ৰাতি, কৃষ্ণ পক্ষটো একদম ভাল নহয়। আন্ধাৰত কিবা দেখে জানো মানুহ? কোনো জীৱ জন্তুৱে আন্ধাৰত একো নেদেখে। কিছুমান জীৱ দেখে, কিন্তু নৰ মনুষ্য একো নেদেখে আন্ধাৰত। সেইকাৰণে আমি চাকি বন্তি জ্বলাই থওঁ, লাইট জ্বলাই থওঁ, ৰাতি হলো দিন হৈ থাকিবৰ কাৰণে, পোহৰ হৈ থাকিব দেখিবৰ কাৰণে, তেতিয়া আমি জ্ঞান পাওঁ। কিন্তু কৃষ্ণ পক্ষত যোৱা মানুহবিলাক একদম ভাল নহয়। ডোমৰে বিয়পিল দিশ সমস্ত, দক্ষিণ অয়নত যিবিলাক জীৱ মৃত্যুৰ লোকত লৈ যায়, তেওঁলোকৰ ৰাস্তাটো কেনেকুৱা বুলি কৈছে, সেই বিষয়ে কৈছে। ডোমৰ বিয়পিল দিশ সমস্ত, দক্ষিণ অয়নত যিবিলাক মানুহ মৃত্যু হয়, বিয়পি থাকে ধোঁৱাৰে। দক্ষিণ অয়ন প্ৰবৃত্তি পথ, দক্ষিণ অয়নৰ ৰাস্তাটো ভাল নহয়, বেয়া পথ। কৃষ্ণ পক্ষ ৰাতি ডোমৰ বিমানী, তাহাৰ অধিদাস্তা দেৱতা তিনি। কৃষ্ণ পক্ষত যিবিলাক জীৱ যায়, মানুহ যায়, অভিমানী হয়। দক্ষিণ অয়ন যে 6 মাহৰ, যেনেকৈ উত্তৰায়ণত 6 মাহ, দক্ষিণায়নত তেনেকে 6 মাহ। তাতে চন্দ্ৰ জ্যোতি কৰয় প্ৰকাশ, তাতো চন্দ্ৰ জ্যোতি, চন্দ্ৰ মানে শীতল পোহৰ দেখা পোৱা যায়, তাতো দক্ষিণায়নৰ ভিতৰতো। দক্ষিণ অয়নে যে গোটা মৰে, যদি যোগী হুৱে সংসাৰে পৰে। কিবা আমাৰ ভাদ মাহটো নাই জানো, ভাদ মাহটো দক্ষিণ অয়নত পৰে, কিন্তু যোগীসকলো ভাল ভাল জ্ঞানী ভাল এই মানুহ দক্ষিণায়নত যদি মাহটো লৈ পেলাই গলেও মৃত্যু হলো তাতে তেওঁ ভালেই যাব, বেয়া নহয়। দক্ষিণায়নত অয়নত মৰিলে বুলি চব বেয়া নহয়, ইয়াতেই কৈছে। উত্তৰায়ণ যোগীৰ পথ, উত্তৰায়ণত যোগীবিলাকৰ পথ। দক্ষিণে চলয় সকামী যত, দক্ষিণত মানে সকামী আশাবাদী বিলাক যায়। যিজনে ভূত পেট পূজা কৰে, নৰক ভঞ্জিয়া নৰকে পৰে। যিবিলাক ভূত প্ৰেতক পূজা কৰে, তেওঁ সেইজন নৰকত যাবই আৰু নৰকতে পৰিব। ঈশ্বৰক পায়া জানিয়া তত্ত্ব, সৰ্বদা প্ৰকাশে উত্তৰ পথ। অন্য দেৱ পূজে সকামী হৈয়া, সকামী বিলাক দেৱতাসকলক পূজা কৰে। দক্ষিণ পথ অন্ধকাৰ মায়া, দক্ষিণ পথটো অন্ধকাৰ মায়া আৰু ধোঁৱাই আগুৰি থকা, এই টাইমত মৃত্যু হোৱা জন্ম হোৱা একদম বেয়া। বিধৰ্ম কৰ্ম যিজনে কৰে, ক্ষুদ্ৰ জন্ম হৈয়া পৃথিৱী ফুৰে। যিবিলাক বেয়া কৰ্ম কৰিব, সৰু জীৱ জন্তু হৈ জন্ম হব, এই পৃথিৱীত ঘূৰি ফুৰিব। উত্তৰ দক্ষিণ দুগুটা পথ, দুয়োৰো সুখ
সুখ ভোগী জানা সমস্ত। দক্ষিণ আৰু উত্তৰায়ণৰ কথা কলো, দুটা পথৰ কথা কলো, যোগীসকলৰ কাৰণে সকলো। যদ্যপি স্বৰ্গ সুখ বুলি কহে, যোগীক মোহিবে নোৱাৰে মোহে। স্বৰ্গ সুখ বুলি কয়, কিন্তু যোগীক মোহিব নোৱাৰে। পুৰুষ নাৰী যে সংগমত, লাগে মানে সুখ মানে মনত। পুৰুষ আৰু নাৰী যেতিয়া সংগম হব, সংগমৰ টাইমত যিমান মনত আনন্দ পায়, সুখ পায়। মিছা সুখ মানে মনৰ ইচ্ছা, বিন্দু পাত দেখে সকলো মিছা। মনৰ সুখে পিছত গৈ পেলাই তেওঁলোকৰ বিন্দু পাত হৈ যোৱাৰ পিছত এইবিলাক এনেই মিছাকেই সংগম কৰিলো মনত ভাবে, পিছতে মই অনুভৱ কৰে। সাধিতে সুখ বহু বৃত্তি ব্যয়, সাধিবৰ কাৰণে বহুত সময় ক্ষয় হয়। স্বৰ্গৰো সুখ জানা হেহি নয়, স্বৰ্গ সুখটো তেনেকুৱা, কিছু টাইমৰ কাৰণে সুখ লাগে, তাৰপিছত যেতিয়া বিন্দু পাত হৈ যোৱাৰ পিছত যেনেকে পিছত এনেই আমি সংগম কৰিলো, তাৰ পিছত মানে সেইটো স্বৰ্গ সুখটো তেনেকুৱা বুলি কৈছে। ভক্তে হৰি পদে পাৱয় স্থান, তাত মত্ত হৈয়া নেজানে। ভকতে কি কৈছে, তেওঁ প্ৰভু ভগৱন্তৰ যে স্থানটো পাবলৈ অন্য কথা একো চিন্তা নকৰে, তেওঁ ঈশ্বৰৰ কথাহে চিন্তা কৰে। তপ জপ যজ্ঞ বেদ ধ্যান, কৰ্ম বৃত্তি ব্ৰত দান প্ৰদান। যিবিলাক জ্ঞানী হয়, হত হয়, তেওঁলোকে কি কৰিব, তপ জপ যজ্ঞ বেদৰ অধ্যয়ন কৰিব, কৰ্ম তীৰ্থ কৰ্ম কৰিব, তীৰ্থ কৰিব, ব্ৰত কৰিব, দান প্ৰদান, এইবিলাক মুখ্য কাম। এইবিলাক মুখ্য কাম কাৰ, যিবিলাক সত্য শুদ্ধ সত তেওঁলোকৰ কাম। সবাৰো ফল ভক্তি জ্ঞান দেখি, জানি যুক্ত হয় কি। যিবিলাক সকলো ফলবিলাক জানি শুনি জ্ঞানী হ'ব আৰু বুদ্ধি হ'ব, তাৰ সেইবিলাক যোগ হ'ব। যোগ হৈ প্ৰভু অৰ্জুনক কৈছে, তাৰ ফলটো শুদ্ধই হ'ব, সত্য হ'ব, সঁচা হ'ব, সেইবিলাক সকলো যোগ হৈ থাকিব। সখী কোনো নমি কহে মিশ্ৰ গোবিন্দ, পুনৰ নমস্কাৰ কৰি গোবিন্দই নিশ্চয় কৈছে, মন নচাৰু পদাৰ বিন্দ, মোৰ আপোনাৰ প্ৰভু ভগৱান আপোনাৰ চৰণৰ পৰা যে মোৰ মনটো আঁতৰি নাযাও। কোনে কৈছে এষাৰ কথা, গোবিন্দ নিশ্চয় কৈছে। যিজনে হৈবাহাৰ সংসাৰ পাৰ, স্মৰা ৰাম নাম মন্ত্ৰৰ হাৰ। যিজনে সংসাৰখন মৃত্যুকালত এক মুহূৰ্তত তেওঁ ভালকৈ যদি পাৰ হৈ যাবলৈ মন আছে, মই প্ৰভু ভগৱন্তৰ নাম ৰাম নাম ল'বলৈ কৈছে, মন্ত্ৰটো সেই মন্ত্ৰটো হাৰ মৰ্ম, তাত থাকি অন্য একো নাই। অন্ত সাধু সংগ লোৱা সুখে, সদা ৰাম নাম লোৱা মুখে। সন্তজনক সাধুজনক সংগ লোৱা আৰু আনন্দত থাকা, সদায় ৰাম নাম লোৱা মুখে, টোপনি নাযাবা। কৃষ্ণ স্বৰূপক বান্ধি বুকে, প্ৰভু ভগৱন্তৰ স্বৰূপটো বুকুত বান্ধি ল'বলৈ কৈছে। জয় ৰাম কৃষ্ণ বোলা উৎকোকে, জয় ৰাম কৃষ্ণ বুলি উৎকোক ইচ্ছা কৰিবলৈ প্ৰভু ভগৱন্তৰ স্মৰণ কৰিব। আজিলৈ সমাপ্ত কৰিলো। কৃষ্ণ।